हेलो फ्रेंड्स मैं तस्पिया ब्लगर आन एटी भिडिओ सकलोके स्वागतम जानाइছো। এতিয়া গধূলি 6:30 বাজিল। এতিয়া চাহ খাবলৈ এটা নাস্তা বনাও ভাবিছো। তাৰ কাৰণে বনাও পকৰি। আজি ভাবিছো আটাৰ পকৰি বনাম। আপোনালোকে বাৰু আটাৰ পকৰি খায় নে? তাৰ কাৰণে মই পিয়াজ দুটা কুটি লৈছো মিহি মিহিকে। আৰু নৰসিংহ পাত মিহি মিহিকে কুটি লৈছো। ঠাণ্ডা বতৰত পকৰি কফি খোৱা মজাই বেলেগ নহয় জানো। পিয়াজ এটা মই কাটি লওঁ ভালদৰে। ঘৰত যদি কেতিয়াবা বেচন নাথাকে আপোনালোকে আটাৰ পকৰি বনাই খাব পাৰে। আটাটো এনেও হেল্থৰ কাৰণে ভাল। ময়দাৰ খায় কিছুমানে, কিন্তু আমি ঘৰত ময়দা বেছি ইউজে নকৰোঁ। পিঁয়াজখিনি কাটি ল'লোঁ। আৰু ইয়াতে মই লৈছোঁ অলপমান আটা আৰু কেইটামান কেইটামান চুজি দি দিছোঁ ইয়াতে। আৰু এতিয়া আদাটো এনেকৈ ৰুকি ল'ম ৰুকনিখনত। আদা অকণমান দি দিলে খাবলৈ ভাল লাগে। এনেকৈ ৰুকি ল'লোঁ। আৰু ইয়াত মই দিম এতিয়া ধনিয়া গুড়ি। ধনিয়া গুড়ি দি দিলোঁ অলপমান। আৰু ইয়াত জ্বলাৰ কাৰণে দিছোঁ অলপ জ্বলা ৰং গুড়িটো। আৰু নাম মাত্ৰ অকণমান দিছোঁ ইয়াত পাস্তা মছলা অকণ। আৰু দিছোঁ নিমখ, সোৱাদ অনুসৰি নিমখ। এইখিনি ইয়াত দি ল'লোঁ। আৰু নৰসিংহ পাত আৰু পিঁয়াজখিনি ইয়াত দি দিম ভালদৰে। গোটেইখিনি দি লৈ ইয়াত এতিয়া দিম পানী।
মিশ্ৰণটো মই বেছি পনীয়াও নকৰোঁ, বেছি ডাঠো নকৰোঁ। লাগিব পানী। আৰু ইয়াত এতিয়া মই দি দিম অকণমান খোৱা ছ'ডা। এইটো অকণমান খোৱা ছ'ডা মই বেকিঙত আমাৰ তাত ভৰাই দিছোঁ, অকণমান নামমাত্ৰ। এনেকৈ বেছিও দি ল'ব পাৰে, বেছি খোৱা ভাল নহয়, সেইকাৰণে মই নাই দি নামমাত্ৰ দিছোঁ। ষ্টভটো জ্বলাই কেৰাহীখনত মই এনেকৈ মিঠাতেল দি লৈছোঁ অলপমান। কিছুমানে ৰিফাইন তেলো ব্যৱহাৰ কৰে, ঘৰত আমি ৰিফাইন তেল ব্যৱহাৰ নকৰোঁ। সকলোখিনি বস্তু আমি মিঠাতেলতে বনাবলৈ চেষ্টা কৰোঁ। সৰিয়হৰ তেলটো মানুহৰ বহুত উপকাৰী নহয় জানো, হ'লেও কম কমকৈ দি খাব লাগে, বেছি দিয়াটো ভাল নহয়। তেলখিনি এনেকৈ মই গৰম হ'বলৈ দিছোঁ। আপোনালোকে যদি ৰিফাইন তেল ব্যৱহাৰ কৰে তেনেহ'লে ৰিফাইন তেলতো বনাব। মই মিঠাতেলে ব্যৱহাৰ কৰোঁ, প্ৰায়খিনি বস্তু মই মিঠাতেলতে বনাব চেষ্টা কৰোঁ। ভালদৰে গৰম উঠি ল'ব দিছোঁ। ভালদৰে গৰম উঠাত এতিয়া মই মাছখনেৰে অলপ অলপকৈ দি যাম। ষ্টিমটো কমাই লৈছোঁ মই। অলপ অলপকৈ কমকৈ দি লৈছোঁ। পকৰীখিনি যদি আপোনালোকে ক্ৰিস্পি হ'ব লাগে আটাৰ পকৰীটো, তেনেহ'লে গেছৰ ষ্ট্ৰিমটো কমাই ৰাখি লাহে লাহে ভাজি থাকিব, তেতিয়া ক্ৰিস্পি হৈ যাব। এতিয়া নমোৱাৰ পিছত অলপ দেৰি হেৰি হৈ থাকে, অলপ কোমল কোমল নিচিনা, তাৰপিছত মানে
হেৰি হৈ যায়, টাইট হৈ যাব ধুনীয়াকৈ। এইফালে হৈ আছে মোৰ পকৰি। আৰু অলপমান দি লৈছোঁ মই। এইফালে মোৰ পকৰি হৈ আছে। এইফালে পকৰি পাতি ৰাখিছোঁ অলপমান, এইকেইটা হয় মানে। আনফালে গেছ ষ্টভটো জ্বলাই মই এটা পাত্ৰত গাখীৰ দি লৈছোঁ। গাখীৰখিনি অলপ গৰম হ'বলৈ দিছোঁ। গাখীৰখিনি গৰম হৈছে। গাখীৰখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিম চেনি। চেনি দিছোঁ। মিঠাটো আপুনি যিমান ভাল পায় সিমান দি ল'ব। আৰু ইয়াতে দি দিম মই কফি। কফিটো দি ভালদৰে লৰাই ল'ম। মোক চেনি আৰু অকণ প্ৰয়োজন হৈছে, মই ইয়াতে চেনি অলপ এড কৰি দিছোঁ। এতিয়া আৰু অলপ কফি দি লৈছোঁ। গেছৰ ষ্টিমটো বঢ়াই দিছোঁ। এইফালে মোৰ কফি ৰেডি হৈ গৈছে।
আনফালে মই পকৰি অলপমান হৈ গ'ল ভজা আৰু অলপমান আছে ভাজি লওঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি সন্ধিয়া চাহকাপ এনেকৈ খালোঁ আমি, পকৰি আৰু কফি খালোঁ, মানে চাহ নহয়, আজি কফি খাইছোঁ। ঠাণ্ডা পৰিলে খাই ভাল লাগে নহয় জানো। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।